বহুত দিন মূৰত ওয়াইড এঙ্গেলত ভিডিও কৰি নতুনটা ভিডিওৰ মাজত মই ক্লোজাৰ তেৰণ আৰু আপোনালোকে চাই আছে ক্লোজাৰ তেৰণ ইউটিউব চেনেলটোলৈকে এয়া হৈছে মোৰ নতুন ইন্ট্ৰো আৰু আছো গাঁৱত মোৰ বেক সাইডত আছে শিৱ বাবা মন্দিৰ আমি যেহেতু সকলোৱে আহিছো আৰু মোৰ গাঁৱৰ এজন লগৰ আহি আছে এইটো তাৰ ঘৰ হয় আৰু মই মানুহবিলাকক মই ইন্ট্ৰডিউচ কৰি দি আছো তেখেতৰ নাম হৈছে বিশাল টাইটেল নালাগে এটা হৈছে বিশাল এটা হৈছে পম আমাৰ ৰাজু আৰু অৰ্ণৱ ইয়ো তেনেকৈ গাঁৱৰ ল'ৰাবিলাকক মই আস্তে আস্তে কৈ মই চিনাকি কৰি দিবলৈ মই চেষ্টা কৰিম আজি গাঁৱত এনেকুৱা এটা বিশেষ কামত আহিছো গোটেই লগৰবিলাকে এতিয়া জমা হৈ আছে আৰু আপোনালোকে চালে মই আইচক্ৰীমৰ গাড়ীও চলালো আৰু এতিয়া লগৰবিলাক ইয়াতে আছে আমি গৈ আছো বৰ্ণিহাট ৰহনাত তাতে পাত কাটিবলৈ গৈ আছো বাকী যিমানবোৰ ল'ৰাবিলাক আছে চবে ৰেডি গাঁৱত ৰাইজৰ এটা সকাম এটা আছে এইটো আপোনালোকক মই পাছত জনাম বাকী আমাৰ এই ৰাজু ৰাহাং এয়া আমাৰ চবে লগৰবিলাক এতিয়া জমা হৈ আছে এতিয়া পাত কাটি আমি যাম ৰহনাত আপোনালোকে কণ্টিনিউ কৰি চাই থাকিব হয় এতিয়া চবে ওলাই গ'লো আমাৰ গেংষ্টাৰ বয়জবিলাক আৰু মুখত পুৰা তামোল জানে আপোনালোকে তামোল খুব মোৰ প্ৰিয় হয় তামোল খুব খাওঁ ৰহনাটো ক'ত হয় আপোনালোকক মই গৈ পেলাই মই কৈ আছোঁ উমলিং যাম বাবু ক'ত ৰহনা আৰু বিশালৰ অটো ৰহনা কাহা উমলিং উমলিং আমি এতিয়া যিহেতু পাহাৰত যাম পাৰ কাটিবলৈ গাঁৱৰ এটা সকাম আছে তো সেয়েহে অটো উঠি যাম আৰু মই বহিছোঁ আগত মানে মই আগফালে বহিছোঁ জাগাটো ক'ত আছিল জাগাটো ক'ত আছিল উমলিং তো পাৰ কাটিবলৈ গৈছোঁ যিহেতু ডাঙৰ সকাম আছে তাত গৈ পেলাই গৈ আছোঁ খালি সকাম গৈ আছোঁ তাত গৈ পেলাই মই গৈ আছোঁ সকামটো কি হয় এতিয়া চবেই ল'ৰাবিলাক পাত কাটিবলৈ আমি যিহেতু গৈ আছোঁ আৰু মুখত তামোল আৰু লগতে আমাৰ বিহু ফিল্ডখনক চাওক কিমান সেউজীয়া পৰিৱেশ আমাৰ গাঁৱৰ আৰু এইবিলাক যিটো দেখিছে এইবিলাক পদুম ফুলৰ পুলি হয় আৰু এইবিলাক আমাৰ গাঁৱত অহা ৰাস্তাটো এইখিনিত মানে ইমানে বোকা হয় এইখিনি জেগাখিনিত কাজ যেতিয়া এই ৰেলৱে ৰাস্তাটো মানে ব্ৰিজটো যেতিয়া কমপ্লিট হ'ব তেতিয়া আমাৰ এই ৰাস্তাটো ভাল হ'ব দিয়ক কাৰণ কি আৰু মানে গাড়ীবিলাক চলেতো মানে অন্য গাড়ী বাহিৰেও মানে বালি গাড়ীবিলাক চলে এইটো বাবে এইখিনি জেগাখিনি মানে অলপ বোকাবিলাক হৈ থাকে আৰু বহুত অসুবিধা বাইক বা খোজকাঢ়ি অহাত অসুবিধা আমাৰ বহুত হয় এই ৰাস্তাখিনি এয়া চাওক আৰু স্কুল ছাত্ৰ ছাত্ৰীটো নক'বা আৰু বহুত অন্যায় হৈ মানে আৰু এয়া আছে বালি গাড়ী এয়া চাওক পানী পৰি আছে এয়া চাওক বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই বা দিয়াও নাই আপোনালোকেতো গমেই পাইছে ভিডিঅ' একেবাৰে দিয়া নাই তো সেয়েহে ভাবিলোঁ কিয়নো গাঁৱত সকাম এটা আছে তো সেইকাৰণে ভিডিঅ' এটা সৰুকৈ ইমান ডাঙৰ ইমান দীঘলীয়াও নহয় এটা সৰুকৈ মিনি ব্লগছ এটা বনালোঁ মিনি বুলি নহয় দিয়ক অলপ দীঘলীয়া হৈছে তো এয়া ভিডিঅ'টো আজি এনজয় কৰক লগতে মোৰ লগত আৰু আপোনালোকে তেনেকৈ ছাপোৰ্ট কৰি গৈ থাকিব এতিয়া আমি গৈ আছোঁ মেঘালয়ত বৰ্ণিলৈকে আহি পালোঁ মানে ইয়াৰ পৰা বৰ্ণিহাট বৰ্ডাৰটো হয় ইয়াৰ পৰা মানে মোৰ গাঁৱৰ পৰা 3 কিলোমিটাৰমান হয় দূৰত ন মোৰ গাঁৱৰ পৰা 3 কিলোমিটাৰমান দূৰত হয় আৰু এতিয়া আমি পামগৈ থানা বৰ্ণিহাট থানাটো আৰু ইয়াৰ পৰাই ষ্টাৰ্ট মানে গাড়ীবোৰ যিমানবিলাক দেখিছোঁ ন চব থানাৰে হয় এক্সিডেণ্ট বা অন্য কিবা এটা কাৰণে মানে ৰখোৱা হয় আৰু এয়া হৈছে আমাৰ থানা আৰু এয়া হৈছে পেট্ৰল পাম্প ইয়াৰ পৰা 16 মাইল পৰি গ'ল গৈ আছোঁ এতিয়া উমলিঙলৈকে ইয়াৰ পৰা মানে মেঘালয় উঠা ফিলিংটো ইয়াৰ পৰা মানে আপ উঠি যাব লাগিব আৰু তেখেতে আৰু চেল্ফি পইণ্ট আমিও চেল্ফি উঠিম বেলেগে চেল্ফি উঠিলে হ'ব নেকি আমিও চেল্ফি উঠিম তাত গৈ পেলাই আমি কাৰণ পাহাৰত আহিছোঁ পাত কাটিবলৈ ৱাও মজা ল'ব আহিছোঁ দেই গাঁৱত কিমান দিননো গুৱাহাটীৰ পৰা ভিডিঅ' দি থাকোঁ আজি গাঁৱৰ অলপমান ইনজয়টো ফিলটো ল'ব আহিছোঁ দিয়ক ধুনীয়া এটা ঠাইলৈকে আহি গ'লোঁ মেঘালয়ত 17 মাইললৈকে আহি গ'লোঁ পেট্ৰল পাম্পত অ'টোত এতিয়া তেল ভৰাব বিশালৰ অ'টো বৰ্তমান তেল নাই আৰু ধুনীয়াকৈ মানে লোকেশ্যনটো কি ধুনীয়া হৈ গৈছে পৰিৱেশটো চাওক মানে ধূপটো আহিছে এইফালৰ পৰা আৰু এইফালে পাহাৰ আৰু পেট্ৰল পাম্প ৱাও চিনেমেটিক শ্বট এটা ল'ব লাগিছিল কেনেকুৱা চিনেমেটিক শ্বটটো ল'ম ইমান ঠিককৈ নাই আৰু আচলতে কি জানো না মই গুৱাহাটীত স্কুটিত বা বাইকত তেল ভৰাই থাকোঁ 96 পইণ্ট কিমান মেঘালয়ত কিমান জানে পেট্ৰল চাওক এইটো 94.8
45 মই ওচৰত দেখাইছোঁ চাওক তেল পেট্ৰল আৰু ডিজেলো ইমান দাম নহয় এইটো হৈছে পেট্ৰল এইটো চাওক 94.45 আৰু ডিজেল হৈছে 85.42 আসামত ভাই পুৰা লুটি দিছে কিন্তু দিয়ক আমাক তেলৰ কাৰণে এতিয়া যাওঁ আৰু পাত চাতবিলাক কাটি লৈ আনো পেট্ৰল হয় স্কুটি তেল চেল ভৰাই ল'লে এতিয়া আৰু গৈ আছোঁ আৰু লোকেশ্যনটো চাওক কি ধুনীয়া লোকেশ্যন অ' মাই গড এইখিনি চত্ৰ মেল হয় বাকী ঠাণ্ডাখিনি এৰি থৈ গুচি আহিলোঁ এতিয়া যাওঁ উমলিঙলৈকে পাত কাটিবলৈ ৱাও আৰু এবাৰ দেখাই দিছোঁ চাওক কিমান ধুনীয়া ঠাই লাগিছে ইয়াৰে আপোনালোকৰ টোল গেটৰ লোকেশ্যন চাওক কি ধুনীয়া পাব আপোনালোকে ফিল্ডটো আৰু মেঘালয় ফিল্ডটো ইয়াৰ পৰাই ষ্টাৰ্ট ক'বলৈ গ'লে আৰু শ্বিলঙৰ ফিল্ডটো ইয়াৰ পৰা আপোনালোকে পাব আপোনালোকে যদি বৰ্ণিৰ পৰা যদি উঠি আহে শ্বিলং ফিল্ড মানে মেঘালয় সময় ফিল্ডটোহে পাব কিন্তু যদি আমি শ্বিলং যে যাম সেই শ্বিলঙৰ ফিল্ডটো আপুনি এই টোল গেটৰ পৰা আপোনালোকে পায় কিন্তু মোৰ মতে আৰু আপোনালোকে কেনেকুৱা পায় নাজানো কিন্তু মোৰ মতে এই টোল গেটৰ পৰাই শ্বিলঙৰ ফিল্ডটো পায় এতিয়া বাৰু আমাৰ অটোৰ কাৰণেতো বাৰু ফ্ৰী হয় ফিজটো আৰু লোকেল যে আমি সেইকাৰণে ফ্ৰী আৰু যদি কাৰো যদি লৈ আহোঁ আমাৰ কাৰণে মানে লোকেলকেইটাৰ কাৰণে ফ্ৰী হয় দিয়ক ফাইনেলি আহি পালোঁ উমলিঙলৈকে টোল গেটটো এৰি আহি টোল গেটৰ পৰা মেক্সিমাম অকণমান ডাউনটো নামি আহিলোঁ এতিয়া যাম পাহাৰত বিক্ৰমে আগত গুচি গ'ল পাৰ কাটিবলৈ এতিয়া গেংষ্টাৰবিলাক এতিয়া উঠি যাওঁ আৰু ইফালে বেলেগৰ ঘৰ আছে এই ৰাস্তা দি উঠি যাব লাগিব এতিয়া ট্ৰেক কৰি পাহাৰে পাহাৰে বাকী ল'ৰাবিলাক আহি যা ল'ৰাবিলাক যে আহি যাব আজিৰ দিনটো যেনেকৈ আমি পাহাৰত আহিছোঁ তেনেকৈ আমাৰ গৰু বিহুৰ দিনাখনো 101 বিধটা যিটো আমি গৰু খোৱাৰ যিটো আমি খাদ্যবিলাক খাওঁ পাত আচলতে বেলেগৰ জেগাত বেলেগে খায় আৰু আমাৰ জেগাত আমাৰ বেলেগ ধৰণত খাওঁ সেইটো ভিডিঅ' মই আপোনালোকক মই দেখাম আৰু আমি যিটো পাত যে ছিঙিব যাম আমি মোৰ গাঁৱতে ওচৰত বলচিলীয়া পাহাৰ বুলিকে কয় এই পাহাৰটো মই আপোনালোকক মই দেখাম তাতো আমি তেনেকৈ পাহাৰত আমি ট্ৰেক কৰি আমি পাত বা চব্জি যিকোনো বস্তু আমি মানে গৰুৱে খোৱা এই পাতবিলাক আমি ছিঙি আনি আমি ডেকা গাভৰুবিলাকে আমাৰ যিটো নেকি বাংচাই তেখেতৰ ঘৰত আমি বনাই মেলি খাওঁ আৰু লগত লোকেল মুৰ্গী বা ব্ৰইলাৰ বুলি দিয়ে দুটা বা এটা আচলতে কি জানো না আমাৰ বাংচাইও আজিকালি বহুত কমজুৰি হৈ গ'ল আগতে দিছিল বেছিকৈ আজিকালি এটাহে চৰাই দিয়ে এতিয়া এবাৰ বেছিকৈ ধৰিব লাগিব তাৰো যেনেকৈ পাহাৰত আমি ট্ৰেক কৰি যাওঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম দেচা ল'ৰাবিলাক বহুত দিন মই পাহাৰ উঠিছোঁ কাৰণে ভাগৰটো লাগি গৈছে আৰু আমাৰ যিটো নেকি বছৰ আমি উদ্ধাৰ হওঁ বা ঘৰত কেঁচা চোৱা বা মৰা চোৱা হ'লে আমি যিটো নেকি উদ্ধাৰ যে হওঁ আমাৰ এই বস্তুটো এই পাতটো আমাক লাগে এই পাতটো চা এভেইলেবল আছে এই পাতটো মই ধৰি দেখাইছোঁ এইটো পাতটো এই পাতটো ধাৰ কাটা বুলি কয় মানে আমাক হেৰি কাৰ্বিত এটা নাম আছে এই নামটো মই নাজানো বাকীবিলাকৰ নাম জানো ইয়াতে পূৰা আছে বহুত দিন মোৰ পাহাৰ উঠি আহিছোঁ মানে অলপ মানে ভাগৰটো লাগি গৈছে আৰু ৰাজু চাই আছে এতিয়া বেলেগৰ বাগানত আশা কৰোঁ যাতে বেলেগৰ বাগানত আহিছোঁ একো যাতে অন্যায় নকৰে বা হালা নকৰে গালি নিদিয়ে আৰু এই পাতটো আপোনালোকে কোনে কোনে চিনি পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন কি হয় কি পাত হয় এইটো আপোনালোকে যে চিনি পায় কমেণ্ট কৰি জনাবচোন এইটো সকলোৱে চিনি পায় আমাৰ অসমৰ মানুহবিলাকে তই জানে নেকি তনে ক'ত লৈ যাবে তহঁতে ষ্টাৰ্ট হৈ গ'ল পাৰ কাটা ষ্টাৰ্ট হৈ গ'ল নেকি আপোনালোকে ভাবিছে চাগে কিয় পাত কাটিব আহিছোঁ আৰু পাহাৰত কিয় উঠি আহিছোঁ মানে অহাকালিলৈ গাঁৱত শ্ৰাদ্ধ এটা আছে তো সেয়েহে মানে পাত প্ৰয়োজন হয় ন আমাক সেইটো কাৰণে পাতটো ল'ব আহিছোঁ গাঁৱতো পালোঁ হয় কিন্তু গাঁৱত মানে বহুত হয় পাতবিলাকত কিমানো পাতটো মানে আকৌ ধুবি ন এইটো কাৰণে অসুবিধা হয় তো এইটো কাৰণে এটা ধুনীয়া ঠাইলৈকে আহিছোঁ সেইটো জেগাত আছে মেঘালয় আমি সোমাই আহিলোঁ এইখিনি জেগাৰ নাম হৈছে উমলিং তো আমি পাত কাটিবলৈ আহিছোঁ গাঁৱতো আছে পাত কিন্তু কৈটোৱে ধূলি মাখলিবিলাক বহুত বেলেগৰ তামোল বাগানত আহিছোঁ পাত কাটিবলৈ যাতে
বাগানৰ মালিকে যাতে আমাক গালি নিদিয়ে সেইটোৱে আশা কৰোঁ আৰু এতিয়া ৰাজুৰ আগত গৈ আছে এতিয়া মই পাত কাটিম চবে মিলিজুলি আহিছোঁ কাটিবৰ কাৰণে বাপৰে বাপ বহুত দিনৰ পাহাৰ উঠিছোঁ দিয়ক চা ইমান ডাউন চা সিহঁতেও তলত আছে আৰু ওপৰলৈকে আছে এইটো চাগে বাগানৰ মালিক জিৰণি ঠাই হয় ইয়াতে এইটো ধুনীয়াকৈ বনাই থৈ দিছে আৰু এইবিলাক হৈছে গোটেই কমলা বাগান আৰে পাত কাটি আছে বাহ আইনা চিষ্টেম জুলিকি থাকে না আৰু এই দুটা আহি আছে অৰ্ণৱ উঠিব পাৰিছে না মই এতিয়া ডাল লৈ আহিছোঁ কলপাতো লৈ আহিছোঁ মই এতিয়া দাঙিব পাৰিছে না পাৰিছোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা বহুত দিনৰ পাহাৰ উঠিছোঁ মই কিন্তু এইটোচোন ডমুৰ পাত এইটো লৈ যাব লাগিব ধুনীয়াকৈ গাহৰিৰ লগত গাহৰি পিটুকা এইটো এই চা কলপাতবিলাক ইমান চাফা চাফা গাঁৱত এনেকুৱা চাফা নাপাওঁ কিন্তু ইয়াতে ধুব দৰকাৰে নাই ডাইৰেক্ট ভাতটো বাঢ়ি মাৰি দিলেই হ'ল পেটত না কি কওঁ পম মোৰ চেণ্ডেল উখৰি গ'ল মই এনেকুৱা এটা বস্তু দেখাম হা সেই বস্তুটো আপোনালোকে যদিও চিনি পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন মই নামটো আপোনালোকক মই নকওঁ কিন্তু পুলিটো আপোনালোকক দেখাম এইটো চাওক এইটো কোনে চিনি পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন মই কিন্তু চিনি পাওঁ আৰু মই কিন্তু খাওঁ মই আপোনালোকক মই দেখাম যিটো নেকি গৰু বিহুত যদি পাত কাটিব যাম বলচিলা পাহাৰত তাত আপোনালোকক মই দেখাম তাত কিন্তু বছৰে আমি যিমান বাৰে যাওঁ সিমান বাৰে আমি এই গুটিটো আমি খাওঁ মানে দেখা পাওঁ যে যিমানে খাওঁ চাওক ইমান আছে এইবিলাক চাওক ইমান আছে ইমান আছে বহুত আছে এতিয়া বৰ্তমান ফুলা ষ্টাৰ্ট কৰি দিছে আৰু মেক্সিমাম 12 দিন বা 15 দিনৰ মূৰত ইয়াত খাব পৰা কেপাচিটি হৈ যাব কলপাত চোৰ এই গুটিটো মই আপোনালোকক মই দেখাই দিছোঁ কেইটামান আহিলে গুটিটো মই আপোনালোকক মই ছিঙি দেখাই দিছোঁ এইটো চাওক এইটো চাওক এইটো মজা লাগে বালিকে হয় এইটো এটা চাওক এইবিলাক চাওক এইটো ধুনীয়া লাগে আপোনালোকে কোনে নামটো যেনে ক'বচোন খাই মজা লাগে কলপাত আমি ইমান বেছিকৈ লোৱা নাই কিয় আজিকালি মানুহে প্ৰায় কলপাতটো ব্যৱহাৰ নকৰে মানে পাব টানটো সেইটো কাৰণে আমি কেইটামান পূজাৰ কাৰণেহে আমি পাতটো ল'ব আহিলোঁ বাকীবিলাকে আমাৰ গাঁৱৰ মুৰব্বী কেইজনে মানে বাংঠাই বা গাঁৱৰ কেইজন বিচাৰক সিহঁতে কলপাতৰ ভাত খাব আৰু এই সৰু দেখিছেনে এই সৰুবিলাক আমাৰ তাতে পূজা কৰাত ব্যৱহাৰ কৰিব সৰুবিলাক আৰু ইয়াতো সৰু কেইটামান আছে বাকী এইবিলাক ভাত খাব কেইটামান মানে আৰু গোটেই গাঁৱৰ গোটেই ৰাইজৰ কাৰণে নহয় গাঁৱৰ ৰাইজৰবিলাকৰ কাৰণেতো ডিছৰহে ভাত খাব কেইটামান লৈছোঁ আৰু পাত চাৰ কাটা হৈ গ'ল এতিয়া নামি গৈ আছোঁ মই হাতত কেইটামান লৈছোঁ আৰু বিক্ৰম অৰ্ণৱ আৰু ৰাজু দাহাং তেখেতে নামি যাই আছে আৰু এতিয়া পাত কাটা হৈ গ'ল এতিয়া তাতে গৈ পেলাই আৰু কাম কৰিব লাগিব ভোকো লাগিছে পাহাৰত উঠিছোঁ যে বহুত দিন মূৰত ভাগৰ লাগিছে প্ৰথম উঠি আহোঁতে অসুবিধা হৈছিলে এতিয়া নামি যাওঁতেও অসুবিধা একে হ'ব যিমানখিনি উঠিকে কষ্ট কৰি আহিছিলোঁ আৰু নামি যাওঁতে তেনেকুৱাই বহুত আফটো চা না বহুত আফটো নাই বৰষুণ দিয়া নাই না বৰষুণ দিয়া হ'লে আৰু পিছল হ'ল হয় তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আৰু এইখিনিতে দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব বেল আইকনটো অন কৰি দিব অলৰেডি 332টা হৈ গ'ল আৰু আপোনালোকে তেনেকৈ ছাপোৰ্ট কৰি গৈ থাকিব জল্দি 500 আপোনালোকে কৰি দিয়ে আৰু এতিয়া গৈ পেলাই ভোকো লাগিছে যাই পেলাই ভাত পানী খাওঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰোঁ তেতিয়াকৈ আহোঁতে ইমান শান্তিমতে আহিছিলোঁ এই বিক্ৰমে য'ত বহিছে তাতে ধুনীয়াকৈ আহিছিলোঁ কিন্তু এতিয়া যি শকত মানুহৰ লগত মাজত বহিছোঁ আৰু ফোনটো ওলাওঁতে এনেকুৱা অসুবিধা হৈছে আপোনালোকে চাওকচোন ইমান অসুবিধা হৈছে ফোনটো ওলাওঁতেও
আৰু আগত কিন্তু সিহঁতৰ কিন্তু মজা হৈছে দেই মোৰ অসুবিধা হৈছে আমি এনেকুৱা টাইমিঙত আহি পালোঁ ঘৰত আহি পাইছোঁ আৰু বৰষুণ চাওক খালি বৰষুণ আমি ঠিক টাইমত আহি পাইছোঁ হয় না টাইমত আহি পাইছোঁ এতিয়া ধুনীয়াকৈ ৰেষ্ট পাৰি কৰোঁ চাহ তাহ খাওঁ তাৰপিছত ঘৰত যাওঁ ভাত পানী খাওঁ আৰু বাবাই Let's celebrate. It's golden hills and let's try. Virgin Festival. এইটো কি হালধীয়া